শিল্পী আমার অনুজ ভাতৃ মনোজ বৰাৰ একক প্ৰয়াস আৰু প্ৰচেষ্টাৰে আয়োজিত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া, আমাক কথা আৰু গীতেৰে আপ্লুত কৰা শিৱসাগৰৰ এগৰাকী বিশিষ্ট জ্যেষ্ঠ চিকিৎসক তথা এগৰাকী সংগীত শিল্পী ডক্টৰ প্ৰবুদ্ধ প্ৰসাদ চেতিয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট এই অঞ্চলটোৰ এগৰাকী উদ্যোগী সফল ব্যৱসায়ী আমাৰ অনুজ ভাতৃ জিতু দত্ত ডাঙৰীয়া, মঞ্চত উপবিষ্ট অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আমাৰ জ্যেষ্ঠ ভাতৃসম শ্ৰীযুত শান্তনু চেতিয়া ডাঙৰীয়া, দিখৌমুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আমাৰ অগ্ৰজ ভাতৃ ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল কেৱল গৌৰীসাগৰ বা নকাটানী দিখৌমুখ অঞ্চলৰে নহয়, অসমৰ সমাজ সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক জীৱনৰে সম্পৃক্ত সন্মানীয় বিজ্ঞ জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিসকল, শ্ৰদ্ধাৰ অতিথিবৃন্দ সুধীবৃন্দ, মনোজ বৰা ডাঙৰীয়াৰ পৰিয়ালবৰ্গ আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবৰ বাবে মনোজ বৰা ডাঙৰীয়াক সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা তেখেতৰ বন্ধুবৰ্গ, পৰিয়াল পৰিজনসকল, অভিভাৱক অভিভাৱিকাসকল আৰু আজিৰ অনুষ্ঠানত অভিনন্দন প্ৰাপক কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধাৰ সুধীবৃন্দ, পোনপ্ৰথমতে আপোনালোকক সদৌতিৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে মই মনোজ বৰা ডাঙৰীয়াৰ এই একক অনন্য প্ৰয়াস আৰু প্ৰচেষ্টাৰ প্ৰতি ধন্যবাদ, কৃতজ্ঞতা, প্ৰশংসা, শলাগ লৈছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ যে বিগত কেইবাবছৰো ধৰি একক প্ৰচেষ্টাৰে এই যি সজ পদক্ষেপ এক আদৰ্শ প্ৰয়াস তেখেতে অব্যাহত ৰাখিছে।